ইয়া চাওকচোন ৰাইজ বনৰীয়া হাতীৰ জাকটো বহুতখিনি তামোল গছটো ভাঙি দিছে আৰু এই তামোল গছটো ডাঙৰ হৈ আছিল। এইটো 1 বছৰমান 2 বছৰমান হৈছিলে। এতিয়া বহুত ফল দিলেহেঁতেন। কিমান ভাঙি দিছে চাওকচোন ৰাইজ, বহুত ভাঙি দিছে ডাঙৰ গছ। চাওকচোন কেনেকুৱা ভাঙি দিছে। ইমান ডাঙৰ তামোল গছ চাওকচোন বাগৰি দিছে। ইমান বহুতখিনি গোটাইখিনি শেষ কৰি দিছে বনৰীয়া হাতীটো। এইটো হ'ল মেঘালয়া পাহাৰত তামোল গছ। এইটো চাওকচোন বহুত ডাঙৰখিনি ভাঙি দিছে হাতীৰ জাকটো। চাওকচোন কেনেকুৱা ভাঙি দিছে এইটো তামোল গছ, বহুত ভাঙি দিছে এইটো তামোল গছটো হাতীয়ে। চাওকচোন কেনেকুৱা ইমান ডাঙৰ হৈছে এইটো তামোল গছটো। চাওকচোন ইমান ডাঙৰ হৈছে এই তামোল গছটো, কেনেকুৱা ভাঙি দিছে, বহুত ভাঙি দিছে, নাইকিয়া কৰি দিছে এইটো তামোল গছটো বনৰীয়া হাতী। এইখিনি আৰু ভাঙি দিছে, এইখিনি ইমান ভাঙি দিছে। এই ডাবলখিনি বহুত ভাঙি দিছে আৰু কিমান ডাঙৰ হৈছে এইটো চাওকচোন। বহুতখিনি হাতীৰ গুটো ইমান ডাঙৰ হৈছিল তামোল গছটো। 1 বছৰমান 2 বছৰমান হ'ল। এতিয়া বহুত ফল দিলেহেঁতেন। চাওকচোন কেনেকুৱা ভাঙি দিছে, অৱস্থা নাই কৰি দিছে আৰু।